মোৰো এটা আফি ভাল লাগছে কিন্তু এই হেতু তো মই প্ৰাঞ্জল আপোনালোকে চাইছে দত্তছ ব্লগ। তো আজি মানে ছয়গাঁও কলেজত নৱাগত আদৰণি সভা আছে। তো তাতে বেতাল আৰু নিপুদা আহিব আৰু ৰূপাংগিতা আৰু অলংকিতা বাও আহিব। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'ত, চাই থাকক। আৰু ইফালে ইয়া আমাৰ মনজিত, কৌশিক, নিতুল, অংকুৰ, পাঠক তো আছে। তো আমি যাওঁ। তো আপোনালোকে চাই থাকক। তো দোস্ত মানে ফাৰ্ষ্ট আমি আমাৰ কলেজত আহিলোঁ। তো অলপ লাহে ধীৰে যাম, গৰমো যিহেতুকে। তো ভিডিঅ'ত চাই থাকক। তো আৰু বেটাৰী বিহেজটো গাইছ। তো আৰু ইফালে আমাৰ সিহঁতক সুধি তো কেনে। তো বেটাল আৰু নিপুদা আহিব কেনে হে মজা আৰু বেটাল আৰু নিপুদাৰ লগতে তো গাইছ আৰু কৌশিক ভিডিঅ' বনাই আছে কেনে। মনজিত, বেটাল আৰু নিপুদা আহিব মজা দে। তো গাইছ চাই থাকক ভিডিঅ'ত, মজা হ'ব। তো চাই থাকক। এনেকৈ আহি আমি পাই গ'লোঁ বাছ ষ্টেণ্ড। তো আমি বাছত যাম। তো চাই থাকক ভিডিঅ'ত, চাই থাকক গাইছ। তো আহি পালোঁ ছয়গাঁও কলেজ। তো লাহে লাহে ভিতৰত সোমাম, যিহেতু নিপুদা আৰু বেতালদা আহি পোৱা নাই। তো ইমান জলদি নোসোমাওঁ। তো গৰমো। তো ভিডিঅ'ত চাই থাকক, সোমাম লাহে লাহে। তো চাই থাকক গাইছ। আমি কলেজৰ ভিতৰত সোমালোঁ। তো ভিডিঅ'টোত চাই থাকক আগত কি হয়। তো চাই থাকক। তো ইয়াতে অংকুৰ কলা হৈছে একদম কেপি। তো গাইছ এইফালে আছে ষ্টেজ ফালে। তো চাই থাকক ভিডিঅ'। দোস্ত বেতালদা আৰু নিপুদা আহি পালে। এই বগা চুইফটখন আছে সিহঁত দুটা। তো কিমান ভিৰ আৰু মানুহ চাওক কিমান ৰখি আছে। তো ষ্টুডেণ্ট। তো ভিডিঅ'টোত চাই থাকক আগলৈ কি হয়। তো চাই থাকক। তো দোস্ত ষ্টেজত বেতাল আৰু নিপুদা। তো আপোনালোকক দেখাই আছোঁ সকলোকে ভিডিঅ'টো চাই থাকক। তো চাই থাকক। তো ধন্যবাদ ছয়গাঁও বাহিৰ। আৰু এটা কথা কওঁ, আজি মানে ইয়াতে অহাৰ লগে লগে মোৰ এনেকুৱা ফিল হৈছে মই সঁচাই নিতুই না। আৰু একবাৰ ডাঙৰকৈ হল্লা কৰছি। ভাই ভণ্টি ভৰি মানে বেলেগ মানুহ নাই, যিহেতু আমাতকৈ সৰুৱে হ'বা তোমাৰ চবে ক'ব পঢ়ি আছ। বহুতখিনি ভাল লাগছে সঁচাকৈ। ইমানখিনি জোচ ক'তো পোৱা নাই আজিকালি ছয়গাঁও মহাবিদ্যালয়। তো গাইজ এটা কথা কওঁ, তই এটা কথা কবি ন, মই এটা কথা মন কৰিছো। এই এটা বিশ্বাস মাৰি আছে চকুৰ গৈছে নেকি? কি হৈছে তোমাৰ? তো মই এইখিনিতে এটা কথা কওঁ, যেতিয়া মানে মই স্কুলত পঢ়িছিলোঁ একচুৱেলি, তেতিয়া মানে মোৰ এটা লগৰ চলি আছিল। আৰু সি মোক সদায় এনেকৈ কয়, মানে ধৰক আমি কিবা খালোঁ ল'লোঁ, সি মোক দে আছোঁ দে অলপ টাইম থাকোঁ দে দে হ'ব। মানে যোনটো মোৰ লগৰ চলি আছিল সি মোক সদায় কয় বোলে আজি মোক খুৱ, কালি মোক খুৱ, পৰহি মোক খুৱ। সি মোক এটাই টোপ দিয়ে কি জানে না, যদি মোৰ কেতিয়াবা এক্সিডেণ্ট হয় সি বোলে মোক টেষ্ট দিব। আৰু আজিক লাগি মই সেই মোৰ টেষ্ট বিচাৰি পেলাই ভাবি আছোঁ। কাৰণ কিয় বোলো যদি সি মোৰ লগৰ চলি হয়, যদি মই ইমান দিনে খুৱাই থাকোঁ, সি মোক কিনিবা উচিত টেষ্ট। আৰু মোক টেষ্ট দিয়াৰ পৰা আজিক লাগি লগা হ'ল নহয়। আমি অসম বিশ্বাস আকৌ নাচলো বৰবে, আকৌ নাচলো বৰবে। পৰীক্ষা দিয়াৰ আগত যি গা চা ধুই যাম, গোটা লৈ এনেকৈ যাওঁ, গোটাৰ লগত গোটা লৈ বহুত কলম লৈছোঁ, ইমান কলম পকেটত লৈ যাওঁ, গোটাই লিখিম যে কেমিষ্ট্ৰি পেপাৰখন আহে। এইটো মই পঢ়াই নাই মাষ্টাৰে কিন্তু আছিলোঁ নাই দেখোঁ তোক পঢ়াব নালাগে। পঢ়া নাই আমাক মানে আমি যোৱা নাই কাৰণে পঢ়া নাই। তাৰপৰা মই বোলে যিছোঁ যি কিবাকে নহয় কিবাকে পাছ কৰিব লাগিব, সন্মানৰ কথা আছে। এতিয়া পাছ কৰিলি না কৈ আছোঁ শুন। তাৰপৰা পিছফালে কৰিছিল লক
নকল কৰাটো অৱশ্যে বেয়া কথা কাৰো নকৰবো পিছফালে নকল কৰে য'ত আগত দেখি আমি ভিলেজ চুলে আমি আগত দেখি বহিম ধুনীয়াকৈ আগত দেখি বহিছো পিছফালে নকল কৰে মই কৈছোঁ দেশমিনা মাৰিম কৌ কাৰণ আমাৰ ঘৰ কাষত তেনেকৈ দূৰ দেশমিনা মাৰিম কৌ তেনেকৈ দেখাম দেখামতে দেখো পুৰা গল বেকা নকৰে এই ফলত গোটা কপি করছো গাইস গোটা কপি করছো হ্যাঙ্কা পাস করছো তুমি দেখলে ভাগে বলতে দে কুত্তা হবে ওই দে আরে 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 দেখা কথা কও মুরে তাফি বল লাগছে কিন্তু এই যে তুই হেতো বাইদো ঠিক আছে কথা এটা কথা মানে যেটা আমি প্রাইভেট স্কুল পড়ছিলাম যেটা আমার কি হয় আমার যেটা মানে সরকারি স্কুলে আসলে গালি পারে এখন নর্মাল পাশে পাশে যা আমার কি করে ভাই পাবে গিটা যে গালি এটা পারে চলি এটা এই বেয়া কথা কইছি এই কথা যেটা সরকারি স্কুল সারাটা মানে যাই থেকে রাস্তা দিয়ে আমি সরকারি স্কুল হলে কি কই স্যার নমস্কার আমার কি আচ্ছা নমস্কার হুই যাই কোথায় দে একবার বাকো সুপাঞ্জে আৰু এটা কথা কৈ দিওঁ আমি যিহেতু যে ভ্লগ কৰি আছো কালি ভ্লগটো আমি দিম গোটেই শ্বেয়াৰ কৰিবি চবে বঢ়িয়া তোৰ কৰবি আপি কিনাৰ মাত নাই আপি মাত নাই ইমান থুলো গোটেই এন্দো নাই হা ইমান থুলো নাই দে হেল্ল' চোন হেল্ল' তো দোস্ত বেতাল আৰু নিপুদাৰ প্ৰগ্ৰাম শেষ তো এতিয়া সিহঁতে যায় তো আমি অলপ দেৰি মানে গায়ক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকক চাই থাকক ভিডিঅ'টো এতিয়া আমি ঘৰত যাওঁ বাকী কাহিনীখিনি মানে পিছত কৈছোঁ কি হ'ল তো বহুত কমখিনি কাহিনী ইয়াতে বিৰাট হাল্লা চাই থাকক ভিডিঅ'টো তো গাইছ আপোনালোকক যে কৈছিলোঁ মই ছয়গাঁৱত বকত এটা কিবা কথা ক'ম বুলি তো বকতো কোৱা নহ'ল তো মই ঘৰতে আহি পালোঁ তো গা পা ধুই কিনে এতিয়া বহি আছোঁ চোতালত তো লাইন চাইন নাই গাইছ চাওক টচ চচ লৈ একদম পূৰা ভিডিঅ' বনাই আছোঁ তো ভিডিঅ'ত একদম ক্লিয়াৰ নহ'ব পাৰে টচ মানে যিহেতুকে লাইন নাই তো কথাটো কওঁ ৰূপাংকিতা অলংকিতা বাইদেউক দেখাব নোৱাৰিলোঁ ভিডিঅ'ত তো কাৰণটো হ'ল মানে সিহঁতক 5:30 বাজি গ'ল তো ষ্টেজত উঠোৱাই নাছিল সিহঁতক তো আমাৰ ইভাগে ঘৰত আহিবলৈ দেৰি হৈ যায় তো ঘৰত বাছ নাপাম ইভাগে 5:30 বাজি গ'ল তো খোজকাঢ়ি আহিব লাগিব বাছ নাপালে তো সেইকাৰণে দেখাব নোৱাৰিলোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জলদি এটা লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈকে বাই বাই গাইছ বাই I could play it cool like I'm winter. I can make it rain.